তোমালোকে ক'ৰ পৰা আহিছা তুমি বিদ্যালয় প্ৰায় 18খন বিদ্যালয় আমাৰ ইয়াত আহিছে আমি মানে আমাৰ সৰু সৰু ছাত্ৰ ছাত্ৰীসকলৰ নৃত্য গীত হেল্ল' এভৰিৱান কি খবৰ সকলোৰে আশা কৰিছোঁ সকলোৰে ভাল মোৰো ভাল আজি এখন প্ৰগ্ৰেমলৈ গৈ আছোঁ অকলে মানে গাঁৱৰ মানুহবোৰ সকলোৱে গ'ল ঘৰৰ পৰা 2 মিনিট গ'লে পাই যায় মানে য'ত নেকি প্ৰগ্ৰাম হৈছে আৰু মই অলপ দেৰিকৈ ওলাই আহিছোঁ ঘৰৰ পৰা মানে প্ৰগ্ৰামটো ষ্টাৰ্ট হৈ গ'ল বুলি কৈছে কিহৰ প্ৰগ্ৰেম মানে কি কাৰণে পাতিছে মই একোৱেই নাজানো গ'লেহে গম পাম আৰু এতিয়া মই গৈ আছোঁ দেখুৱাম আপোনালোকক আৰু ভিডিঅ'টো শেষলৈকে চাব পালোহি এতিয়া আৰু এয়া সকলো মানুহবোৰ এনেকুৱাকৈ ধুনীয়াকৈ তলতে বহি আছে আৰু এইখন হ'ল ব্ৰহ্মপুত্ৰ এই ব্ৰহ্মপুত্ৰখনৰ কাষতে এনেকুৱাকৈ প্ৰগ্ৰেমটো পতা হৈছে আৰু এইজোপা আহঁত গছজোপা তলতে ধুনীয়াকৈ পাতিছে আৰু মিহি মিহি বতাহ মাৰি আছে বহুত ভাল লাগিছে থাকি আৰু চাওক এইখন হ'ল ব্ৰহ্মপুত্ৰখন ছাৰ এই প্ৰগ্ৰেমটো কিহৰ কাৰণে কি পাতিছে আপুনি অলপ কৈ দিয়ক আৰু ভালকৈ আমি ভিউৱাৰ্ছ সকলে গম পাব তেজীপথাৰৰ পৰা আহিছোঁ আমাৰ লগতে ভালেমান কেইখন বিদ্যালয় প্ৰায় 18খন বিদ্যালয় আমাৰ ইয়াত আহিছে আমি মানে আমাৰ সৰু সৰু ছাত্ৰ ছাত্ৰীসকলৰ নৃত্য গীত কলা বিভিন্ন সাহিত্য হওক আবৃত্তি হওক এইখিনি চৰ্চা কৰিবৰ কাৰণে তেওঁলোকক এটা প্লেটফৰ্ম দিব বিচাৰিছোঁ আৰু সেইটো উদ্দেশ্যৰে আমি আজি লুইতৰ চাপৰি মিলনপুৰত এই অনুষ্ঠানটি আয়োজন কৰিলোঁ আৰু লগতে মই এই মিলনপুৰবাসী ৰাইজলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতসকলে যি সহায় সহযোগ আমি লাভ কৰিছোঁ ইয়াতে আমাৰ ছাত্ৰ ছাত্ৰীসকলে যথেষ্ট উপকৃত হ'ব বুলি আমি আশা ৰাখিছোঁ লগতে আমাৰ ছাত্ৰ ছাত্ৰীসকল বিশেষকৈ আমাৰ তিনিচুকীয়া জিলাৰ বিভিন্ন ঠাইৰ পৰা আহিছে প্ৰায় 18খন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে গতিকে তেওঁলোকে এই অনুষ্ঠানটোৰ জৰিয়তে কিবা এটা নিশ্চয় পাব বুলি আমি আশা ৰাখি অনুষ্ঠানটো আয়োজন কৰিলোঁ আৰু বিশেষ মোৰ ক'ব লগা নাই এইখিনি আপোনালোকৰো সহায় সহযোগ লাভ কৰাৰ কাৰণে ইয়াতে অহা ছাৰ এজনক মই সুধিলোঁ বহুত ধুনীয়াকৈ কৈ দিলে ছাৰজনে কিহৰ কাৰণে কি পতা হৈছে আপোনালোকে গম পালে আৰু সৰু সৰু ল'ৰা ছোৱালীবোৰৰ ড্ৰয়িং কম্পিটিশ্যন হৈছে চাওক ইমান ধুনীয়াকৈ ছবিবোৰ বনাইছে ভাল লাগিছে বোলে ভণ্টি এজনী ইয়াত নাচিব আহিছে তুমি নাচিবা নেকি কি গানত নাচিবা এধানী কলিজা গানত নাচিব বোলে তাই দেখুৱাম আপোনালোকক তো এতিয়া এয়া নদী কিনাৰতে এনেকুৱাকৈ আছোঁ এয়া পূৰা ঠাণ্ডা ঠাণ্ডা বতাহ মাৰি আছে আৰু বহুত ভাল লাগিছে আৰু এতিয়া কিছুমান ষ্টুডেণ্টবোৰক দেখুৱাম মানে যোনবোৰ এতিয়া ইয়াতে ডান্স কৰিবলৈ আহিছে ষ্টুডেণ্ট কিছুমানক দেখুৱাম মানে ধুনীয়া লাগিছে তোমালোকক নাচিবা নে কি এতিয়া তোমালোকে ক'ৰ পাৰিছা তুমি তো এতিয়া এনেকুৱাকৈ বহি প্ৰগ্ৰেম চাই আছোঁ আৰু ব্ৰহ্মপুত্ৰৰ কিনাৰতে সৰু সৰু ল'ৰা ছোৱালীবোৰৰ আমাৰ গাঁৱত যে এনেকুৱা এটা সৰু সৰু ল'ৰা ছোৱালীৰ প্ৰগ্ৰাম পতা হৈছে আপোনাৰ কেনেকুৱা লাগিছে ভালেই লাগিছে এনেকৈ আগলৈ হৈ থাকিব লাগে তো এতিয়া ইয়াৰ পৰা ঘৰলৈ গৈ আছোঁ প্ৰগ্ৰেম চাই আৰু ইয়াৰ ৰাস্তাৰ কিনাৰতে অলপ ব্ৰহ্মপুত্ৰখনৰ কাষতে আৰু এতিয়া ঘৰলৈ গৈ আছোঁ যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি ল'ব বাই 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 বাই